নমস্কাৰ প্ৰিয় দৰ্শক। অইন দেশত পুলিচ দেখিলে মানুহবোৰে এটা সুৰক্ষিত অনুভৱ কৰে যে পুলিচ আছে ওচৰতে, আমি সুৰক্ষিত আছোঁ। কিন্তু আমাৰ দেশত পুলিচ দেখা পালে মানুহে ভয়হে কৰে, কাৰণ এইবোৰৰ পুলিচৰ স্বভাৱ আগৰ পৰা আমি দেখিবলৈ পাই আহিছোঁ যে পুলিচৰ বৰ্বৰতা কেনেকুৱাকৈ মানুহক কোনো মৰম দয়া নোহোৱাকৈ মাৰপিট কৰে। এয়া কৰোণাৰ সময়ত আপোনালোকে ভালকৈ জানে। আজি মই এই ভিডিঅ'টো একচুৱেলি যোৱাকালি আনিব লাগিছিল, কিন্তু মোৰ অলপ দেৰি হৈ গ'ল। যোৱাকালি ৰাতিপুৱা দিল্লী যন্তৰ মন্তৰত যি ঘটনাটো এই পুলিচসকলে কৰিছে, এয়া খুবেই নিন্দনীয়। আপোনালোকে গম পাইছে ইতিমধ্যে সোনম ৱাংচুক ছাৰক 19 দিন ভোক হৰতালত বহাৰ পিছত ৰাতিপুৱা যেন কিডনেপ কৰি লৈ গৈছে। আৰু এয়া তেখেতসকলে পিছত জানিবলৈ দিয়ে যে এয়া সুপ্ৰিম কোৰ্টৰ আদেশ, কিন্তু সুপ্ৰিম কোৰ্টে এনেকৈ কেতিয়াও কোৱা নাছিল যে উঠাই লৈ গৈ হস্পিটেলত এডমিট কৰি দিয়ক বুলি। এয়া চৰকাৰে যিবোৰ কাম কৰি আছে নহয়, এয়া আচলতে খুবেই নিন্দনীয় কাম। এই চৰকাৰৰ এই কামটোৱে মানুহে আজি গম পাই গৈছে সকলোৱে যে চৰকাৰে আচলতে কি কৰি আছে। মানুহৰ যি অধিকাৰ, এই অধিকাৰবোৰ তেখেতসকলে কাঢ়ি লৈ গৈ আছে লাহে লাহেকৈ। এওঁলোকে কাশ্মীৰত কিবা গণ্ডগোল হৈ যায়, মানুহে আহি গুলিয়াই থৈ যায়, এইবোৰ ধৰিবলৈ তেখেতসকলৰ ক্ষমতা নাই। কোনোবা বাংলাদেশৰ পৰা আহি আমাৰ ভাৰতত সোমাই বসবাস কৰি আছে, এইবোৰ ধৰিবলৈ তেখেতসকলৰ ক্ষমতা নাই। দুনিয়াভৰৰ ভাৰতত ডেইলি কিমান হাজাৰ হাজাৰ ছোৱালী ৰেপ হৈ আছে, এইবোৰ তেখেতসকলে ধৰিবলৈ ক্ষমতা নাই। তেখেতসকলে ধৰিব কাক? এই সোনম ৱাংচুকক। সোনম ৱাংচুকক অলৰেডি আগতে NSA লগাই পেলাই জেলত থৈ দিলে ইমান দিন। এতিয়া তেখেতে ওলাই আহি কাৰ বাবে মাত মাতি আছে? আমাৰ দেশৰ ছাত্ৰ ছাত্ৰীৰ বাবে, আমাৰ দেশৰ শিক্ষা ব্যৱস্থাৰ বাবে। আৰু এই শিক্ষা ব্যৱস্থাৰ বাবে মই এটা কথা বুজি পোৱা নাই, এই চৰকাৰখনে এজন মানুহক ৰিজাইন কৰিবলৈ কি যেন এই চৰকাৰখনৰ মানে গোটেই চৰকাৰখন ভাঙি পৰিব ক'ব পৰা নাই। আজি ইমান লাখ ছাত্ৰ ছাত্ৰীৰ জীৱন বৰবাদ কৰিলে এই চৰকাৰখনে। গতিকে তথাপিও সোনম ৱাংচুক ছাৰে কোনো চৰকাৰৰ যিটো চৰকাৰ চলি আছে, এই চৰকাৰ বদলি কৰাৰ কথা নাই কোৱা। তেখেতসকলে মাত্ৰ দাবী কৰিছে যে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক ৰিজাইন কৰাবলৈ। কিন্তু এই কথা মানি লোৱাৰ বাবে কি যে চৰকাৰৰ এটা চিন্তাত পৰিছে ক'ব নোৱাৰোঁ। তেখেতসকলে নাই এবাৰ কথা পাতিবলৈ আহিছে, অন্ততঃ কথা পাতিবলৈ ইংৰাজৰ সময়তো মহাত্মা গান্ধী যেতিয়া এনেকৈ ভোক হৰতাল কৰিছিল, তেতিয়া ইংৰাজসকলেও মহাত্মা গান্ধীক খবৰ ল'বলৈ আহিছিল। এয়াতো আমাৰ নিজৰ চৰকাৰ, আমি ভোট দি পেলাই চৰকাৰ বনাইছোঁ। এখেতসকলৰ ইমান দাদাগিৰি কিহৰ? এয়া যেতিয়া সোনম ৱাংচুক ছাৰক তেনেকৈ উঠাই লৈ যায়, দেশজুৰি এই খবৰ, গদি মিডিয়াইতো এইবোৰ নেদেখায়। দেশজুৰি আমাৰ যিবোৰ ইউটিউবাৰ আছে বা ছ'চিয়েল মিডিয়াৰ থ্ৰুৰে যিবোৰে দেখুৱাইছে, গোটেই দেশজুৰি এতিয়া ট্ৰেইনে হওক বাছেৰে হওক মানুহবোৰে ভিডিঅ' বনাই বনাই দেখুৱাই আছে যে আমি আহি আছোঁ দিল্লীত। গতিকে অহাকালি চাবলৈ এয়া নাপাহৰিব। আৰু আপোনালোকেও ছ'চিয়েল মিডিয়াৰ থ্ৰুৰে হওক, যোনে যোনে দিল্লীত যাব পৰা নাই বা আহিব নোৱাৰে, তেখেতসকলক অনুৰোধ কৰিছোঁ ছ'চিয়েল মিডিয়াৰ থ্ৰুৰে হওক আপোনালোকে সোনম ৱাংচুক ছাৰক এই যিটো প্ৰটেষ্ট চলি আছে, এই প্ৰটেষ্টত যাতে ছাপোৰ্ট কৰে। মই এই ভিডিঅ'টো অনাৰ আচলতে এদিন দেৰি হৈ গ'ল, কিন্তু মই যোৱাকালি আনিব লাগিছিল। মোৰ সময়ৰ অভাৱত এই ভিডিঅ'টো আনিব নোৱাৰিলোঁ, কিন্তু তথাপিও মই দেৰিকৈয়ে হওক এই সোনম ৱাংচুক ছাৰক চেলিউট কৰিছোঁ, যিজন মানুহে 6 মাহ জেল খাটি আহিও পুনৰ তেখেতে দেশৰ যিটো ভালৰ বাবে তেখেতে এই পদক্ষেপ গ্ৰহণ কৰিছিল। আৰু তেখেতে এতিয়াও হস্পিটেলত তেখেতে কৈছে যে মই নাকেৰে হওক মুখেৰে হওক একো বস্তু নাখাওঁ, মই ইয়াতে ভোক হৰতাল কৰিম। গতিকে এনেকুৱা মানুহক আপোনালোকে জোৰ জবৰদস্তি এঠাইৰ পৰা উঠাই লৈ যায়। পুলিচৰ শুনিবলৈ পোৱা মতে তাত মাৰপিটো কৰিছে বুলি শুনিবলৈ পোৱা গৈছে। তাত থকা ল'ৰা ছোৱালী যিবোৰ আছিলে তেওঁলোকে জনাবলৈ দিয়া মতে। এতিয়া আকৌ বহুত ভিডিঅ'ত দেখিবলৈ পোৱা গৈছে যে গোটেই দিল্লীত ইমান সৈন্যবাহিনী তাত লগাইছে যে অহাকালি যাতে তেখেতসকলৰ যিটো প্ৰটেষ্ট, এই প্ৰটেষ্টটো যাতে সফল নহয়। ইতিমধ্যে যোৱাকালি সন্ধিয়া
অভিজিত দীপকে যিটো কক্ৰচ জনতা পাৰ্টিৰ তেখেত লিডাৰ তেখেতক চিয়াহীৰে এজন মহিলাই মুখত চিয়াহী মাৰি দিছে বুলি দেখিবলৈ পোৱা গৈছে গতিকে এইবোৰ ঘটনা আচলতে খুবেই নিন্দনীয় কাৰণ এই ল'ৰাকেইজন কোনো চাইনাৰ ফাণ্ডেৰে বা পাকিস্তানৰ ফাণ্ডেৰে তাত যন্ত্ৰ মন্তৰ প্ৰটেষ্ট নাই কৰা এখেতসকলে প্ৰটেষ্ট কৰিছে নিজৰ নিজৰ জীৱনক লৈ বা আমাৰ দেশৰ ছাত্ৰ ছাত্ৰীৰ জীৱনক সুৰক্ষাৰ বাবে এই প্ৰটেষ্ট কৰিছে কিন্তু বিজেপি চৰকাৰে আগতে মই বেয়া পাইছিলোঁ কিন্তু এতিয়া মই ঘিণ কৰা হৈছোঁ এই পাৰ্টিটোক আপোনালোকে কি ভাবে এয়া কমেণ্ট বক্সত নিশ্চয় জনাব আৰু লগ পাম এনেকুৱা এটা ভিডিঅ' লৈ নেক্সট ভিডিঅ'ত তেতিয়ালৈকে ধন্যবাদ